নমস্কাৰ স্বাগতম জনাইছোঁ চিনেনাছ কিচেন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। আজিৰ ৰেচিপিটো হ'ল খাচেং টেঙা আৰু মাছৰ জোল। বলকচোন চাওক খাচেং টেঙা আৰু মাছৰ জোলৰ বাবে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন। খাচেং টেঙা আৰু মাছৰ জোল বনাবৰ কাৰণে আমাৰ পোনপ্ৰথমভাৱে প্ৰয়োজন হ'ব খাচেং টেঙা। এয়া আমি খাচেং টেঙা সৰু সৰুকৈ কাটি লৈছোঁ। খাচেং টেঙা চিনি পায়নে বাৰু? এয়া খাচেং টেঙা, এইটোকে কয়। এইটো হ'ল খাচেং টেঙাৰ পাত। খাচেং টেঙাৰ গুটিয়েদি জেলি বনোৱা হয় আৰু পাতটো দি পেলাই মাছৰ টেঙা আঞ্জা চাঞ্জাও এইবিলাকো বনোৱা হয়। আজি আমি এই খাচেং টেঙাৰ পাতেদি মাছৰ জোল বনাম। এয়া হ'ল খাচেং টেঙা সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া হ'ল মছলা, হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু নিমখ। এয়া হ'ল মাছখিনি আমি ফ্ৰাই কৰি লৈছোঁ। কিছুমানে কেঁচাকৈও খাব পাৰে, কিন্তু আমি ফ্ৰাই কৰিহে দিম, তেতিয়া বেছি সোৱাদ হয় খাবৰ কাৰণে। আৰু ইয়াত নহৰু অকণমানো পেষ্ট কৰি লৈছোঁ, নহৰুখিনি। আৰু এয়া পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ। ইণ্ডাকশ্যনখন অন কৰি আমি কেৰাহীটো অলপ গৰম হ'বৰ কাৰণে দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত এতিয়া আমি তেলখিনি ঢালি দিম। এতিয়া তেলখিনি গৰম হ'লে আমি পিঁয়াজখিনি ইয়াত দি দিম। তেলখিনি অলপ গৰম হ'ব লাগিব। এতিয়া আমি ইয়াত পিঁয়াজখিনি ঢালি দিম। পিঁয়াজৰ পৰা নহৰুখিনি ধুনীয়াকৈ ভাজি নহৰু গোন্ধটো অলপ নাইকিয়া হোৱালৈকে ভাজিব লাগিব। এতিয়া পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া আমি ইয়াত মছলা এড কৰিম। এয়া হ'ল নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। আমি ইয়াত জোখমতে দিছোঁ। আৰু এয়া হ'ল হালধি, এয়া জলকীয়া গুড়ি, জিৰা গুড়ি। মছলাখিনি আপোনালোকে আন্দাজমতে দিব। আমি যিমানখিনি জোখত বনাইছোঁ সিমানখিনি আন্দাজতে মছলাখিনি দিয়া হৈছে। আপুনি অলপ আন্দাজমতে মছলাখিনি দিলে। এতিয়া ইয়াত পানী এড কৰি দিছোঁ। মছলাখিনি এতিয়া তেল ফুটি নোলোৱালৈকে আমি এইখিনি অলপ ভুনি ল'ম। চাওক মছলাখিনি ভুনা হৈ গ'ল। ইয়াৰ পৰা তেল ফুটি ওলালে। এতিয়া আমি ইয়াত খাচেং টেঙাখিনি এড কৰিম। ইয়াত খাচেং টেঙাখিনি এড কৰি দিলোঁ। এতিয়া ভালকৈ অলপ লৰাই মেলি ঢাকনখন মাৰি দিব, যাতে খাচেং টেঙাখিনি সিজক অলপ। চাওক এতিয়া খাচেং টেঙাখিনি অলপ সিজা নিচিনা হ'ল। এতিয়া আমি ইয়াত পানী ঢালি দিম, যাতে তৰকাৰী সোৱাদটো হয়। পানী আপোনালোকে আন্দাজমতে ঢালিব। আমি যিমানখিনি হয় বনাইছোঁ সিমানখিনি ঢালিম। এতিয়া খাচেং টেঙাখিনি অলপ উতলিব দিব। তৰকাৰীখিনি যেতিয়া উতলা হ'ব তেতিয়া আপোনালোকে মাছ এড কৰি দিব পাৰিব। খাচেং টেঙাখিনি ৰেডি হ'ল, সিজি গ'ল ধুনীয়াকৈ, উতলি গ'ল। এতিয়া আমি ইয়াত মাছ এড কৰি দিম। আমি ভাজা মাছ কাৰণে পিছত দিছোঁ। আপোনালোকে যদি কেঁচা মাছ ইউজ কৰে তেনেহ'লে আগতে যেতিয়া পিঁয়াজখিনি ভুনা হ'ব তেতিয়াই মাছখিনি অলপ ধুই পেলাই উঠাই ল'ব। ধুই পেলাই তাৰপিছত খাচেং টেঙাখিনি দিব। আমি ভাজা মাছৰ বাবে মাছখিনি একেবাৰে শেষতে এড কৰিছোঁ। এতিয়া আমাৰ খাচেং টেঙা জোল প্ৰায় ৰেডিয়ে হ'ল। অলপ উতলিলে আমাৰ খাচেং টেঙা মাছখিনি ৰেডি হৈ গ'ল। এতিয়া চাওঁ আমি খাচেং টেঙা আৰু
ৰেডি হ'ব। এয়া চাওক আমাৰ খাচেং টেঙা আৰু মাছৰ জোলখিনি প্ৰায় ৰেডি হ'ল। এতিয়া আমি ধুনীয়াকৈ ছাৰ্ভ কৰিম আৰু তাৰপিছত আপোনালোকক টেষ্ট কৰি দেখুৱাম। এতিয়া আমি ছাৰ্ভ কৰিম। এয়া চাওক খাচেং টেঙা আৰু মাছৰ জোলখিনি আমাৰ ৰেডি হৈ গ'ল। এয়া খাচেং টেঙা আৰু মাছৰ জোল। আমাৰ পেহীক এতিয়া টেষ্ট কৰিব কওক কেনে হৈছে। আহকচোন, এতিয়া পেহীয়ে টেষ্ট কৰি ক'ব আমাৰ খাচেং টেঙা আৰু মাছৰ জোল কেনেকুৱা হৈছে খাবলৈ। খুব ধুনীয়া লাগিছে খাই মানে। খাচেং টেঙা আৰু মাছৰ জোলখিনি খাই পেহীয়ে বৰ সোৱাদ পালে। চ' আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। খাচেং টেঙা আৰু মাছৰ জোল খাই কেনেকুৱানো লাগে আপোনালোকে ট্ৰাই কৰি চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব। ধন্যবাদ।